নমস্কাৰ বন্ধুসকল, আপোনালোকক অতি দুখেৰে জনাওঁ যে বৰ্তমানৰ জনপ্ৰিয় অভিনেতা কিশোৰ দাস এই পৃথিৱীত নাই। হয় বন্ধুসকল, তেখেতে এই পৃথিৱীৰ পৰা বিদায় মাগিছে। নিশ্চয় আপোনালোকে গম পাইছে যে তেখেত বহুত দিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল আৰু বন্ধুসকল তেখেত চেন্নাইত চিকিৎসাধীন হৈ আছিল আৰু তেখেত আজি ৰাতিপুৱা তেখেত এই পৃথিৱীৰ পৰা বিদায় মাগিছে। বন্ধুসকল, আপোনালোকক লগত জনাওঁ যে তেখেত কৰ্কট ৰোগ আক্ৰান্ত হোৱাৰ শেষৰ পৰ্যায়ৰ ফালে কৰোণা মহামাৰীত আক্ৰান্ত হৈছিল আৰু তেখেত অসমৰ প্ৰায় 300ৰ অধিক ভিডিঅ' গানত তেখেত অভিনয় কৰিছিল আৰু তেখেতৰ বিদেশী আত্মাৰ সদ্গতিৰ কামনা কৰিলোঁ। আপোনালোকেও নিশ্চয় কমেণ্ট কৰিব তেখেতক আপোনালোকে কি বুলি ভাবিছিল বা কেনেদৰে মৰম কৰিছিল, নিশ্চয় কমেণ্ট কৰিব। আৰু বন্ধুসকল, এই ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায় যে কিশোৰ দাস বৰ্তমান এই পৃথিৱীত নাই। তেখেতৰ আত্মাৰ শান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন ভিডিঅ'ৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব। বন্ধুসকল, কিশোৰ দাস এই পৃথিৱীৰ বিদায় হোৱা অসমৰ সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি। গতিকে এই ক্ষতি কোনেও পূৰণ কৰিব নোৱাৰে। তেখেতৰ অতি কম দিনৰ ভিতৰতে অসমৰ সংস্কৃতি জগতত এক জনপ্ৰিয় নাম হৈ আহিছিল। গতিকে তেখেতৰ আত্মাৰ সংগতি প্ৰাৰ্থনা কৰিলোঁ। ধন্যবাদ। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ পাই। থেংক ইউ ফৰ ৱাচিং।